হয় গাইছ কিমান ধুনীয়াকৈ বনাইছে কেদাৰনাথ তল আনি দিলোঁ তাৰপিছত বাকী আপোনাৰ এতিয়া মানুহজনক হেৰি কৰি যাওঁ আৰু মেডিকেলত পঠাই দিওঁ ফ্ৰী হয় নেকি কলগেট তেলত ফ্ৰী হৈ যাওঁ এটা নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে বহুত দিন মই ভিডিঅ' দিয়া নাই, আপোনালোকে জানে চাগে মই কামত ব্যস্ত, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই। আজি সেইকাৰণে ভাবিলোঁ আপোনালোক কিছুমান পূজা দেখাম, ক'ত ক'ত যাম গোটেইবোৰ দেখা পাব আজি ভিডিঅ'টো। আৰু যিহেতু আজি হ'ল নৱমী আৰু কালি দশমীততো আপোনালোকে পাব স্পেচিয়েলি ভিডিঅ' মানে গোটেইবোৰ গম পাব আজি মানে। আৰু মই কি কিনিলোঁ পূজাত গোটেইবোৰ আপোনালোকতো মই দেখুওৱা নাই, আজি গোটেইবোৰ দেখাম। এতিয়া আহকচোন কি কিনিলোঁ গোটেইবোৰ দেখাই আছোঁ আপোনালোক। বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব একবাৰে। এইযোৰা দেখিছে নহয় চেণ্ডেল, মানে চেণ্ডেল আছে গাড়ী, জোতাও আছে। বছৰৰ মই জোতা কিনো, সেইকাৰণে এবাৰ ভাবিছোঁ চেণ্ডেল একযোৰা কিনি লওঁ। যিহেতু মোৰ জোতা আছেই সেইকাৰণে চেণ্ডেলেই কিনিলোঁ। আৰু এইটো কিনিলোঁ বডি স্প্ৰে এইটো, তাৰপিছত এইটো চুলিত লগোৱা মোৰ এইটো হ'ল নেভিয়া ক্ৰীম। আৰু এইটো এটা কিনিলোঁ মামা আৰ্থৰ ফেচ ৱাছ ভিটামিন চি। যিহেতু গাইজ পূজা সেইকাৰণে অলপ মুখ চুখ বগা কৰি ল'ম। আৰু এইটো লং পেণ্ট, তাৰপিছত যায় আৰু বহুত কিবা কিবি আছে। এইটো গেঞ্জি আৰু চাৰ্ট আছেই। এইটো চাৰ্ট দেখিছে নহয় গাইজ কিমান বজাৰ, কি ক'ব গাইজ। আৰু মানে চুলি তুলি কালাৰো কৰি লৈছোঁ গল্ডেন কালাৰ। আৰু এটা স্পেচিয়েলি মানে স্পৰ্টিং এটা দেখাই আছোঁ আপোনালোকক, দশমীৰ স্পেচিয়েলি স্পৰ্টিং চাৰ্ট। এইটো আছে, এইটো অৰ্ডাৰ দি বনোৱা হৈছে গাইজ চাৰ্ট দুৰ্গা মাই। আৰু পিছ চাইডটো দেখা দিয়া, এইটো চাৰ্ট চাই লাভ নাই, খৰচ আছে। মানে আপোনালোকে পিছ চাইডটো চালেই গম পাব আৰু কি কাৰণত মই এইটো লিখিছোঁ সেইটোৱে। আৰু এতিয়া মানে গাইজ মই দোকানত যাই আছোঁ। দোকানখন খুলি দি মই মানে এটা বস্তু আহিব, বস্তুটো মানে আপোনালোকক দেখাম মই আহি কিনে। এতিয়াতে মই নকওঁ আপোনালোকক, এতিয়া দোকানত যায় দোকানখন মই খুলি পেলাই আপোনালোকক এটা বস্তু মই স্পেচিয়েল বস্তু এটা আনিম দেখাই পেলাই। গধূলি আৰু পূজাই গাইজ, পূজা চাব যাম, চাই থাকিব ভিডিঅ'টো। মানে আপোনালোকতো কৈছিলোঁ মই স্পেচিয়েল বস্তু এটা মানে আনিম বুলি, দেখাই আছোঁ। এতিয়া আপোনালোকে এইটো হ'ল কুকুৰ, ডগ লাভাৰ হয় আমি। এইটো মিটু আমাৰ আজি আনিলোঁ গাইজ। হাই মিটু হাই। ইয়াত বঢ়িয়াকৈ ৰাখিব লাগিব দেই বিকি। এতিয়া ঘৰত যাই পেলাই ঘৰত থৈ লওঁ, থৈ পেলাই দোকান খুলিম আৰু আমি। গাড়ী চাড়ী অলপ চাৰ্ভিচিং কৰি লওঁ, যিহেতু ময়ো মানুহটো চাৰ্ভিচিং কৰিলোঁ, গাড়ীখনো চাৰ্ভিচিং কৰি দিওঁ। মুখটো কৰা হ'ল। এতিয়া আমাৰ বিক্ৰী কৰি আছে সেই স্ত্ৰী, এবাগে আটা ৰখি আছে। আৰু কাৰোবাৰ আছে জেমাত হৈ গৈছে। এতিয়া যাই আছোঁ আমি পূজা চাব। পূজা চাব ক'ত যাবা বিকি? আমি বৰ্তমান এতিয়া ৰঙিয়া যাম। ৰঙিয়াৰ পৰা আমি তিনিআলিত যাম। তিনিআলিত তিনিআলিত কি হৈছে? কেদাৰনাথ বনাইছে। কেদাৰনাথ বনাইছে। বলকচোন কেদাৰনাথ চাই আহোঁ, কেনেকুৱা কেদাৰনাথ বনাইছে গোটাবোৰ দেখাব। ৰঙিয়াৰ প্ৰত্যেকখন পূজা দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। বলক এখন পূজা পালোঁ, তিনিআলিৰে পূজা। ফাৰ্ষ্ট এখন চাই লওঁ, চাই লৈ বাকীবোৰ দেখাই আছোঁ। কেদাৰনাথ দেখাই আছোঁ। এখন পূজা আৰু আগত দেখাই আছোঁ। আৰু এখন পালোঁ তিনিআলি শিৱ মন্দিৰ, শনি মন্দিৰ পূজা মণ্ডপ এখন দেখাই আছোঁ। মানে গোটেইকেইখন আমি ভিতৰলৈকে নোসোমাওঁ, মানে যোনখন ভাল আৰু চবতকৈ দেখাত ধুনীয়া হৈছে সেইবিলাকত সোমাম আমি। আৰু যোনখন আমাৰ এইখন আৰে গাইছ, আপোনালোক যে মই কৈছিলোঁ কেদাৰনাথ বনাইছে, এই দেখাই আছোঁ। এতিয়া বলক কেনেকুৱা বনাইছে গোটেইবোৰ দেখা পাব। এতিয়া গাইছ দেখাম আপোনালোক কেদাৰনাথ, চাই লওকচোন কিমান ধুনীয়াকৈ বনাইছে। কেদাৰনাথ গাইছ চাই লওক গাইছ কিমান ধুনীয়াকৈ বনাইছে। হয় গাইছ কিমান ধুনীয়াকৈ বনাইছে কেদাৰনাথ। বাৰু দেৰগাঁৱৰ নিচিনা হোৱা নাই, তথাপিও আৰু ভাল লাগিছে। এবাৰ ইমান ধুনীয়াকৈ সজাইছে তিনিআলি শনি মন্দিৰৰ পূজা, চাই লওকচোন। তললৈ গাইছ এতিয়া বেলেগ এখন দেখাই আছোঁ। তিনিআলি মেইন টাউনতে হয় পূজাখন, দেখাই আছোঁ। বেলুন গাইছ, বেলুন বিকি বেলুন কিনিব।
বেলুনকে 30 দি আছো 5-10 টকা দি দিয়া মানে গাইছে এখন হ'ল উত্তৰ ৰঙিয়া বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা। এতিয়া ভিতৰলৈ সোমাব চেষ্টা কৰিম বলক। এতিয়া গাইছ পূজাটো কৰি লওঁ, কৰি পেলাই বাকী শাৰদীয় আৰু ধৰ্মীয় সম্ভাষণ জনাইছোঁ। আগতে ঘোষণা কৰা অনুযায়ী আমি এতিয়া উদযাপন সমিতিৰ নামসকল পূজাটো কৰি লওঁ, পূজাটো লৈ লওঁ বঢ়িয়াকৈ। গাইছ এতিয়া খাইছোঁ আমি চিজ মেগী, বিক্ৰী লৈ আহিছে চিজ মেগী খাব। এইটো চিজ মেগী বহুত ধুনীয়া, বহুত বঢ়িয়া লাগিছে। হা ভাল লাগছে হে, টেষ্টি টেষ্টি। আৰু আগত খাম আৰু কিবা হা, আগত কি খাবি? ফুচকা খাম আৰু চাওমিন বালি চাওমিন খাম। বঢ়িয়া বঢ়িয়া বঢ়িয়া। আমি তাৰমানে খাই ভাল পাওঁ ন। আমি খাই ভাল পাওঁ। ৰঙিয়া চিটি গাৰ্ড শ্বপিং মল বুম লগা আছে বিকি। এতিয়া যাই আছোঁ আমি শিৱ মন্দিৰ গাইছ, শিৱ মন্দিৰ। শিৱ মন্দিৰৰ পূজা দেখাম আপোনালোকক হা। অনুগ্ৰহ কৰিছোঁ দৰ্শনাৰ্থীলৈ সকলোৰে সুবিধাৰ্থে আপোনালোকে ৰৈ থকা দৰ্শন অনুগ্ৰহ কৰি ৰাস্তাটো মুকলি কৰি দিয়ক। হাণ্ড্ৰেড প্ৰাইচ অনলি 100। আচাৰ গাই আচাৰ আচাৰ লওঁ ৰ'ব গাইছ, আচাৰ 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 মোৰ ফেভৰেট, সেইকাৰণে লৈ লওঁ। নহৰু লৈছোঁ গাই, নহৰু এবাৰ যাই আছোঁ আমি মুৰাৰা শ্ৰী শ্ৰী দুৰ্গা পূজা। মানে কি ক'ম গাইছ, ৰঙিয়াত ইমানকেইখন পূজা তাৰমানে চাই শেষ কৰিব নোৱাৰি, তাৰমানে আধা আধি আমি যোৱাই নাই। দুই এখনহে পূজা আপোনালোক দেখাই আছোঁ, বাকী চব তাৰমানে বহুত জ্ঞান পূজা আৰু ৰঙিয়াত হা। এতিয়া ডাইৰেক্ট আমি ক'ত যাই আছোঁ বিকি? ডাইৰেক্ট আমাৰ বাৰ্মিছ ফিল্ড, আমাৰ তাৰে আমাৰ ৰঙিয়াৰ বাৰ্মিছ ফিল্ড। বলক বলক। মানে কি ক'ম গাইছ, আহি থাকোঁতে এজন মানুহ তাৰমানে কোনোবাই খুন্দাই পেলাইছোঁ গৈছে, সেইকাৰণে অলপ হেল্প কৰিব পালে নিজৰে ভাল লাগে আৰু সেইকাৰণে ভাবিছোঁ পানী বটল আনি দিলোঁ। তাৰপিছত বাকী আপোনাৰ এতিয়া মানুহজনক হেৰি কৰি দিওঁ আৰু মেডিকেলত পঠাই দিওঁ, মানে পাৰাকিলে মানুহ হেল্প কৰিব লাগে গাইছ, সেইকাৰণে আমি ৰখিলোঁ। দেখাই আছোঁ মানুহজন, এইখন আছে মানুহখনৰ গাড়ী চলাই আছে। অ' দাদা মুখে নাকলি লওক, তামোল চামোল ফেলে লওক। অ' গাড়ীখন আপোনাৰ নেকি? গৰম উঠি যাব আপোনাৰ। অ' খোজকাঢ়ি আহিছিল নেকি আপুনি? ফ্ৰী হয় নেকি? কলগেট তেলত ফ্ৰী হৈ যাওঁ, উদলালত 500 টকা ফ্ৰী লৈ মাছাল বুলি ভাবিছিলোঁ। পেপাৰ লৈ ল'লোঁ। এতিয়া মানে পেপাৰ বজাই আমি ঘৰত যাইছোঁ। ৰঙিয়া বনগাঁও বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা। অলপ নাম চাওঁ বলক। ৰাতি আমি নলবাৰী আহিছোঁ, এতিয়া বাজে 1:40। এতিয়া আমি নলবাৰী পূজা চালৈ এতিয়া ঘৰত যাই আছোঁ বলক। এতিয়া ডাইৰেক্ট ঘৰত যাই আছোঁ গাইছ। আজি যাই আছোঁ আমি বিজয় দশমী মানে ধামাকা হ'ব আজি। চাই থাককচোন আপোনালোকে ভিডিঅ'টো। এতিয়া বিকি গাড়ী চলাই আছে, মই বহি আছোঁ, চাই থাকক, ধামাকা হ'ব আজি, ধামাকা খাতৰা। অ' মৰমত মাতিছোঁ তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা সেইকাৰণে
নেক্সট বছৰ লগ পাম। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজি যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ খান্দি কৰি থ'ব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ'ত লগ পাইছোঁ। ধন্যবাদ, জয় অসম। নেক্সট ভিডিঅ' আৰু ধামাকা আহিছে, চাই থাকিব ভিডিঅ'টো। ধন্যবাদ।